হেল্ল' বন্ধুসকল, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলোৱে ভাল। যিবিলাকৰ বেয়া তেওঁলোকৰ কষ্ট মনটো দুখ কৰি লাভ নাই। ভালে বেয়া মাজতে জীৱন, গতিকে ভাল বেয়া দিন আহি থাকিব। গতিকে তাৰ কাৰণে টেনশ্যন ল'ব নালাগে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভণি এটা কথা কৈ দিওঁ যে তোমালোকে ভিডিঅ'টো চাই আছা ইউটিউবত, হয় নহয়? গতিকে ইউটিউবত তোমালোকে ভিডিঅ'টো চাই ভিডিঅ'ৰ তলত সোঁ চাইডে মন কৰিবা, তাত SUBSCRIBE বুলি লিখা আছে, দেখিলা নহয়? সেইটো ক্লিক কৰি দিয়ক। তাৰপিছত আকৌ এবাৰ ক্লিক কৰি বাছ এটা দেখিব, অল বুলি আহিব কিবা কিবি, অলটো ক্লিক কৰি দিলে হৈ গ'ল। হা, समझ रहे हो ना? কৰিলা নহয়? ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভণিতে মই কৈ দিওঁ যে যিবিলাক ল'ৰা ছোৱালী দেখাত ধুনীয়া নহয়, মানে এলাগী টাইপ, যায় টাইম আইতা, মানে মোৰ নিচিনা যায় টাইম আইতা, তেওঁলোকক কৈছোঁ দুখ কৰি থাকিব নালাগে। মই যে এলাগী বুলি বেয়া লাগিব নালাগে, দুখ কৰিব নালাগে, ঠিক আছে? কি কাৰণে মই আজি আপোনালোকক কৰিছোঁ শুনিলা? যম ৰজায়ো আমাৰ নিচিনাই চকু, গতিকে আমাৰ নিচিনা তেওঁ প্ৰথম ভালৰ ভাল দিশতহে চকু দিব, বুজিব নাই? একেবাৰে শেষতহে যায় তাই মাইতে আমাৰ নিচিনা এলাগী মেলাগী চকু দিব। প্ৰথম কিন্তু ভাল ভালখিনি চকু দি ল'ব। এক্সাম্পল এটা দিওঁ নেকি? যেনেকৈ আমি বজাৰ হাট কৰিব গ'লে মানে প্ৰথম ভালৰ ভাল বস্তু দি উঠাই লওঁ, একেবাৰে শেষলৈকে যায় তাই মাইতে দি থাকে, হয়নে নহয়? গতিকে আমিও একেবাৰে শেষলৈকে থাকিম, কাৰণ আমি দেখাত যায় তাই মাইতে যে, গম পালা নাই? গতিকে টেনশ্যন ল'ব নালাগে। যায় তাই মাইতে মানে দেখাত এলাগী মেলাগী হ'লোঁ বুলি, ঠিক আছে? ল'ৰাটো এলাগী মেলাগী ল'ৰা হ'লে ছোৱালীজনী পটককৈ পাব নোৱাৰিব পাৰোঁ, বা এলাগী ছোৱালীজনী পটককৈ দৰা নাপাব পাৰে, এইটো বেলেগ কথা। কিন্তু যম ৰজাই পটককৈ আমাৰ ওপৰত চকু নিদিয়ে। গতিকে টেনশ্যন ল'ব নালাগে, বিন্দাছ থকা, মোৰ নিচিনা হেভি থাকা, অ'কে? A few moments later. বন্ধুসকল, আজি যোৱাৰাতি মূলত কেছ এটা হৈ গ'ল। মানে কেছটো মানে এনেকুৱা, সপোনত ভগৱান আহিছিলে। ভগৱানৰ ভগৱানে আহি মোক সপোনত কৈছে বোলে, তই ল'ৰাটো ইমান ভাল ধুনীয়া ল'ৰা বুলি মোক কৈছে দেই, মোক কৈছে ধুনীয়া সপোনে আৰু সপোনত কি নক'ব। তাৰপিছত কৈছে যে তোকতো মই বুঢ়া হ'লে মানে বোলে বেমাৰ লগাই দিব লাগিব নহয় বুলি কৈছে। বুঢ়া হ'লে মানে বেমাৰটো লগাই দিব লাগিব। এতিয়া মোক ভগৱানে ক'লে, মই সুধিলোঁ বোলো প্ৰভু কি বেমাৰনো লগাই দিব পাৰিবা, সুধিলোঁ। এতিয়া ভগৱানে মোক কৈছে যে বোলে তোমাক বোলে কঁপনি বেমাৰ এটা লগাই দিম। কঁপনি মানে হাত কঁপা বেমাৰ, নহ'লে পাহৰ বেমাৰ লগাই দিম বোলে। কাৰণ বুঢ়া বয়সততো সেনেকুৱা বেমাৰবিলাক লাগে, নহ'লে কঁপনি বেমাৰ লাগিব, হাত চাত কঁপিব যেনেকৈ কঁপনি বেমাৰ লাগিব, নহ'লে বোলে পাহৰ বেমাৰ লগাই দিম, সেনেকৈ বুলি ক'লে। এতিয়া মই ক'লোঁ বোলো প্ৰভু আপুনি যদি দয়া কৰে মোক কঁপনি বেমাৰতে লগাই দিব, সেনেকৈ ক'লোঁ। এতিয়া ভগৱানে মোক সুধিছে বোলে কেলৈ? মই বোলো কঁপিলে মানে এনেকৈ কঁপিলে মানে খুব বেছিটো বেছি এপেক বা দুপেক মালহে পৰিব। পাহৰ বেমাৰ লগালে যদি বটলতে পাহৰি থওঁ ক'ত থলোঁ, লাভটো কি হ'ব? হয় নহয়? সেইকাৰণে বোলো মোক কঁপনি বেমাৰতে মোক লগাই দিব বুলি ক'লোঁ। এতিয়া কি কয় উপাৰ্জনে জানে আৰু। এয়া কি ভাবে কোনো বেমাৰ লগাব। তো বন্ধুসকল, লাষ্টত মই আৰু এটা বস্তু দেখাম দেই আপোনালোকক, চাব দেই। এইটো কেলকুলেটৰ দেখাম। ল'ৰা চাৰিটা হা, আৰু ছোৱালী চাৰিজনী চিনেমা চাবলৈ গৈ আছে, ঠিক আছে? চিনেমাখন চাবলৈ গৈছে, যাওঁতে 100 টকা এটা এই পপকৰ্ণ কিনি লৈ গৈছে। 100 টকা পপকৰ্ণ কিনি লৈ গৈছে দেই, আৰু বাকীটা চাব। তাৰপিছত 89 ভল্টেজত চিনেমাখন লগাই থৈ দিছে, 89 ভল্টেজত। তাৰপৰা কাৰেণ্টৰ মাজতে গুচি গ'ল নহয় ঘপককৈ নি। 89 ভল্টেজত চিনেমাখন লগাই থৈ দিছে, কাৰেণ্টৰ মাজতে ঘপককৈ গুচি গ'ল দেই। তাৰপিছত চাব, কাৰেণ্টটো গুচি গ'ল, তাৰপৰা ঘপককৈ কাৰেণ্টটো গুচি আহিলে 90 ভল্টেজত। 90 ভল্টেজত অহাৰ লগত মানুহবোৰে চোৱা গোটেই কেনেকৈ এহালি হ'লে দেখিলে নাই? কেনেকৈ এহালি দেখিলা? আজিকালি ডেকা ল'ৰা ছোৱালীবোৰৰ আগতে এনেকুৱা চিনেমা চাব গৈ এইবোৰ এহালি হৈ ল'লে কাৰেণ্টটো যোৱা সুযোগ লৈ। তো কোনে চিনেমা চাব গ'লে এনেকৈ শালিকৈ কাৰেণ্টটো যোৱা সুযোগ লৈ বহি থাকা, কমেণ্ট কৰি জনাবা দেই। হ'ব দিয়া।